প্ৰয়াত জয়সিং দলে প্ৰেক্ষাগৃহত সদৌ কাৰ্বি আংলং আন্তঃ মহাবিদ্যালয় সাংস্কৃতিক প্ৰতিযোগিতা আৰম্ভ অনুষ্ঠানৰ প্ৰথম দিনটো জননেতা চেমছন সিং ইংটিৰ দিন হিচাপে উদযাপন হাটগাঁৱত লাংপি দেহাংগী গাঁৱলীয়া বেংকৰ নতুন শাখা কাৰ্যালয় মুকলি তিলতিলকাৰ মৃত্যুৰ সৈতে যুঁজি আছে এজন যুৱক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত এবছৰ শয্যাসী যুৱকজন সহায় বিচাৰি স্বাস্থ্যমন্ত্ৰী তথা চৰকাৰলৈ কাটৰ আহ্বান দৰিদ্ৰ পিতৃ মাতৃৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ সদৌ কাৰ্বি আংলং সাংস্কৃতিক আন্তঃ মহাবিদ্যালয় সাংস্কৃতিক প্ৰতিযোগিতা 28 আগষ্টৰ পৰা হৈছে আৰম্ভ প্ৰতিযোগিতামূলক এই সাংস্কৃতিক প্ৰতিযোগিতা প্ৰথমটো দিনক জননেতা চেমছন সিং ইংটি দিন হিচাপে উদযাপন কৰা হয় সমগ্ৰ কাৰ্বি আংলঙৰ বিভিন্ন স্থানত থকা মহাবিদ্যালয়সমূহৰ মাজত হ'বলগীয়া সাংস্কৃতিক প্ৰতিযোগিতা আজিৰে পৰা আৰম্ভ হৈছে অনুষ্ঠানৰ আৰম্ভণিতে জিলাখনৰ 15খন মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীৰে বিৰাট সাংস্কৃতিক সমদল বাহিৰ কৰে পিছত প্ৰতিযোগিতামূলক অনুষ্ঠানৰ প্ৰথমটো দিনৰ শুভ উদ্বোধন কৰে কাৰ্বি কালচাৰেল সোসাইটিৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি চন্দ্ৰ সিং ক্ৰয় উদ্বোধক চন্দ্ৰ সিং ক্ৰয়ৰ উপৰিও অনুষ্ঠানত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু টিছো ডিফু চৰকাৰী মহাবিদ্যালয় ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক মছুৰিনা হুছেইন প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে জিলাখনৰ বিভিন্ন ঠাইত অৱস্থিত মহাবিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলে নিজৰ নিজৰ সংস্কৃতি আনি এই একেই মঞ্চত প্ৰদৰ্শন কৰি এক প্ৰকাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সাংস্কৃতিক বিনিময়ৰ লগতে সংহতি আৰু বুজাবুজিৰ এনাজৰি গঢ় দিয়াত বিৰাট সহায় কৰিব ই থুৰু আলাপ আলোচনা কৰিছে আৰু কাৰ্বি কালচাৰেল সোসাইটিয়ে ইয়াৰ সমৰ্থন আমি দিছোঁ সহযোগিতা আমি আগবঢ়াইছোঁ আমি আশা ৰাখিছোঁ এই নৱপ্ৰজন্ম যি কলেজীয়া যে ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ যোগেদি জাতীয় সংস্কৃতি আগবঢ়াই নিব পাৰিব বুলি মই আশাবাদী আৰু সদশেষত সমূহ ছাত্ৰ ছাত্ৰীসকলক মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আশীৰ্বাদ এইটো আমাৰ কালচাৰেল ৰেলী হয় আমি গোটেই যিমানটা কলেজ ইয়াত আজি লগ খাইছোঁ সেইকাৰণে চবকে আমি এটা কালচাৰেল ৰেলী দেখুৱাব দিছোঁ আৰু সেইকাৰণে চবেই কালচাৰেল ৰেলী কৰিছে এইটো এতিয়া আমাৰ কালচাৰেল ৰেলী হয় ইয়াত চবে যিমান ষ্টুডেণ্ট আছে সিহঁতে নিজৰ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি পেলাই এই কালচাৰেল কেইদিনীয়া কাৰ্যসূচী হ'ব এই প্ৰগ্ৰামটো আমাৰ 4 দিনীয়া হ'ব যোৱাকালিৰ পৰা ৰিচেপশ্যন ষ্টাৰ্ট হ'ল আজিৰ পৰা প্ৰগ্ৰাম ষ্টাৰ্টিং হ'ল আৰু আজিৰ পৰা কালচাৰেল কম্পিটিশ্যন হ'ব ডান্সিং বা চ'ল' ছং বা কি যিমান আমাৰ কালচাৰেল কিবা আছে প্ৰগ্ৰাম আছে সিহঁতে আজিৰ পৰা কম্পিট ষ্টাৰ্ট কৰিব টোটেল কলেজ কেইখন টোটেল কলেজ আমি 14টা লগ খাইছোঁ আৰু মানে এইটো অল কাৰ্বি আংলং অল কাৰ্বি আংলং ছেকেণ্ড ইণ্টাৰ কলেজ ছেকেণ্ড আৰু থাৰ্ড ক'ত হ'ব থাৰ্ডটো এতিয়ালৈকে বৰ্তমান আমি ডিছকাছ কৰা নাই এই প্ৰগ্ৰাম শেষ হোৱাৰ পাছতহে আমি এই কথাটো ডিছকাছ কৰিম অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ হাটগাঁৱত সোমবাৰে লাংপি দেহাংগী গাঁৱলীয়া বেংকৰ নতুন শাখা কাৰ্যালয় কৰিলে মুকলি বৃহত্তৰ হাটগাঁও ৰাইজে কোনো দূৰণিবতীয়া ঠাইলৈ নোযোৱাকৈ টকা পইচা জমা ৰখাৰ ক্ষেত্ৰত সুবিধা কৰি দিয়াৰ লগতে অৰ্থনৈতিক দিশত আগুৱাই লৈ যোৱাৰ উদ্দেশ্যত খোলা হয় এই শাখাৰ কাৰ্যালয় হাটগাঁৱত থকা পূৰ্বৰ পুৰণি কাৰ্যালয় ভৱনৰ পৰা তুলি আনি নতুন কাৰ্যালয়ত প্ৰৱেশ কৰি কাম কাজ চলোৱা প্ৰক্ৰিয়া আৰম্ভ কৰে শাখা কাৰ্যালয়ৰ কৰ্তৃপক্ষই শাখা কাৰ্যালয়টি লাংপি দেহাংগী গাঁৱলীয়া বেংকৰ অধ্যক্ষ দেৱজ্যোতি দত্তই কৰে শুভ উদ্বোধন
নতুন কাৰ্যালয়ৰ কাম কাজ সম্পন্নৰ ক্ষেত্ৰত সম্পূৰ্ণ আধুনিক সা সুবিধা উপলব্ধ কৰা হৈছে এইদৰে নিজৰ ভাষণত ব্যক্ত কৰে অধ্যক্ষগৰাকীয়ে উল্লেখ্য যে এই মুকলি অনুষ্ঠানত বেংকৰ গাণনিক বিষয়া কাজল দেৱনাথ মেনেজাৰ বিশ্বজিৎ ৰয় আৰু হাটগাঁও শাখা কাৰ্যালয় মেনেজাৰ দেৱেন্দ্ৰনাথ মহন্ত কেচিয়াৰ অমিত শাহ হাটগাঁৱৰ গাঁওবুঢ়া প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তিসকলে এই শুভ উদ্বোধনী অনুষ্ঠানত অংশ লয় वथात लांसर পৰা জাসন ইংহে ৰিপৰ্ট কাৰ্ড নিউজ তিলতিলকৈ মৃত্যুৰ সৈতে যুঁজা লংকাৰ এজন যুৱকৰ কৰুণ কাহিনী জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত এবছৰীয়া শয্যাসী যুৱকজন সহায় বিচাৰি স্বাস্থ্যমন্ত্ৰী তথা চৰকাৰলৈ দৰিদ্ৰ পিতৃ-মাতৃৰ কাতৰ আহ্বান সুজয় মল্লিক নামৰ দুৰ্ভগীয়া এই যুৱকজনৰ চিকিৎসাৰ বাবে প্ৰয়োজন 6 লাখ টকাৰ কোনো সদাশয় ব্যক্তিৰ আৰ্থিক সহায় প্ৰাৰ্থী এই কম বয়সীয়া যুৱকজনৰ দৰিদ্ৰ পিতৃ-মাতৃৰ হয় ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ অভিলাষী আঁচনিয়ে ঢুকি নোপোৱাত এতিয়া সুচিকিৎসাৰ অভাৱত এইদৰে তিলতিলকৈ মৃত্যুৰ সৈতে যুঁজিছে লংকাৰ সুভাষ নগৰৰ এইজন যুৱকে কিয়নো সুদীৰ্ঘ কেইবা বছৰে দেহৰ জটিল ৰোগত আক্ৰান্ত সুজয় মল্লিক নামৰ 23 বছৰীয়া যুৱকজনে চিকিৎসাৰ বাবে পোৱা নাই অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ কোনো আঁচনিৰ সুবিধা উল্লেখ্য যে লংকাৰ সুভাষ নগৰৰ নিবাসী সুখেন্দু মল্লিক আৰু শিখা মল্লিকৰ 23 বছৰীয়া পুত্ৰ সুজয় মল্লিকে শৈশৱ কালতে এক দুৰ্ঘটনাত পতিত হোৱাত কঁকালৰ দুয়ো অংশৰ বল দুয়োটা বিকল হৈ পৰিছিল আৰু তাৰ পিছত দৰিদ্ৰ পিতৃ-মাতৃয়ে পুত্ৰৰ চিকিৎসা কৰাইছিল যদিও দিনৰ পিছত দিন অতিবাহিত হৈ যোৱাত ৰোগটোৱে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰে যুৱকজনক চেন্নাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাৰ বাবে অধিক ধন আৱশ্যক হোৱাত থমকি ৰ'বলগীয়া হৈছে দৰিদ্ৰ পিতৃ-মাতৃ যাৰ ফলত এবছৰ ধৰি এইদৰে বিচনাখনে একমাত্ৰ সংগী হৈ পৰিছে সুজয়ৰ লংকা পদপথত চাহ বিস্কুটৰ দোকান দি কোনোমতে পৰিয়াল পোহপাল দিয়া পিতৃয়ে নিজৰ পুত্ৰক চিকিৎসাৰ নামত বহু ধন খৰচ কৰি সৰ্বহাৰা হৈছে দুৰ্ভগীয়া পিতৃ-মাতৃ আজি 12 বছৰ পৰা কঁকালৰ বিষ কৈ থাকোঁতে মই চেন্নাই লৈ গ'লোঁ চেন্নাইলৈ ট্ৰিটমেণ্ট কৰালোঁ 3-4 বছৰ ট্ৰিটমেণ্টৰ পিছত এতিয়া লাষ্ট 17 ডিচেম্বৰত কৈ আছে অপাৰেশ্যন লাগিব তো অপাৰেশ্যন লাগিব কিন্তু অপাৰেশ্যনটো পইচা লাগে 6 লাখ টাকা লাগে তো 6 লাখ টাকা মই ক'ৰ পৰা মই ফুটপাথত চাহ দোকান এটা কৰি আছোঁ কেতিয়াবা 50 টকা কেতিয়াবা 100 টকা তেনেকৈ পৰিয়ালটো মানে যেনে তেনে চলি আছিলোঁ তাৰপিছত প্ৰধানমন্ত্ৰীৰ ওচৰত MLAৰ ওচৰত লিখিলোঁ MPৰ ওচৰত লিখিলোঁ প্ৰধানমন্ত্ৰীৰ ওচৰত লিখিলোঁ তাৰপৰা প্ৰধানমন্ত্ৰীৰ পৰা 50,000 টকা এটা কাগজ আহিছে কিন্তু আহিলেও কেছটোত লাগে হ'ল অপাৰেশ্যন কেছটোত লাগে হ'ল 6 লাখ টকা এতিয়া 50,000 টকাটো পঠাইছে এইটো দি কিনে আমি কি কৰোঁ আমাৰতো একেবাৰে নাই এই এতিয়া ঘৰ দুৱাৰখনেই আছে আৰু একো ক'ব গ'লে আৰু একো নাই আৰু এতিয়া যদি কোনোবা যদি আগবাঢ়ি আহে ল'ৰাটোৰ কাৰণে তেনেহ'লে ল'ৰাটো সুস্থ হ'ব নহ'লে এনেকৈ তাৰ জীৱনটো যাব এনেকৈ আৰু উপায় নাই মোৰ আৰু উপায় নাই মই একবাৰ আমাৰ হাত দাঙি দিলোঁ মোৰ আৰু অক্ষম মই আৰু একো নাই মোৰ চেন্নাইৰ চিকিৎসকৰ মতে এই ৰোগৰ পৰা সুজয় মল্লিকক চিকিৎসা কৰি সম্পূৰ্ণ সুস্থ কৰি তুলিবলৈ হ'লে প্ৰয়োজন এক কঠিন অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজন হ'ব প্ৰায় 6 লাখ টকা সেয়েহে অৱশেষত দিক হেৰুৱাই পেলাইছে পিতৃ সুখেন্দু মল্লিকে আৰু সংবাদ মাধ্যমৰ যোগেদি স্বাস্থ্য মন্ত্ৰী তথা চৰকাৰলৈ সহায় বিচাৰি এইদৰে জনালে কাতৰ অনুৰোধ যদি কোনো সদাশয় ব্যক্তিয়ে দুৰ্ভগীয়া যুৱকজনক সহায় কৰিব বিচাৰে তেনেহ'লে পিতৃ সুখেন্দু মল্লিকৰ UBI IFSC কোড UTB 10LAM 335 আৰু একাউণ্ট নম্বৰ 0032010107831 আৰ্থিক সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে হয়তো আপোনাৰ এধানি সহাৰিয়ে সুস্থ কৰি তুলিব পাৰে দৰিদ্ৰ দম্পতীহালৰ সন্তানক ঘূৰাই পাব পাৰে নিজ সন্তান সুজয়ক লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তী ৰিপৰ্ট লংকা
লুম্বাজং ইয়ৰ্ট ডেভেলপমেণ্ট কমিটিৰ কাৰ্যনিৰ্বাহক সভা 28 আগষ্টত ডিফুৰ ৰূপটপত অনুষ্ঠিত হৈ যায়। কমিটিৰ সভাপতি 11 টিমুঙৰ সভাপতিত্বত অনুষ্ঠিত এই কাৰ্যনিৰ্বাহক সমিতিৰ কেইটিমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। লুম্বাজং ইয়ুথ ডেভেলপমেণ্ট কমিটিৰ কাৰ্যনিৰ্বাহক সভা 28 আগষ্টত ডিফুৰ ৰূপটপত অনুষ্ঠিত হৈ যায়। কমিটিৰ সভাপতি এলভিন টিমুঙৰ সভাপতিত্বত অনুষ্ঠিত এই কাৰ্যনিৰ্বাহক সমিতিত কেইটিমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। অহা 10 ছেপ্টেম্বৰত নাগালেণ্ড কাৰ্বি আংলং সীমান্তৱৰ্তী এলেকা লক্ষীজানৰ পৰা 30 কিলোমিটাৰ খোজকাঢ়ি গৈ সীমান্তবাসীৰ সুখ দুখ অভাৱ অভিযোগকে ধৰি শিক্ষা ব্যৱস্থা চিকিৎসা সেৱা খোৱা পানীৰ ব্যৱস্থা আদি বিষয়ে বুজ ল'ব লুম্বাজং ইয়ুথ ডেভেলপমেণ্ট কমিটিৰ সদস্য তথা বিষয়ববীয়াসকলে। তাৰ পিছত সমস্যাসমূহৰ ওপৰত আলোকপাত কৰি কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰিব। আনহাতে 21 ছেপ্টেম্বৰৰ দিনা হ'ব সদৌ লুম্বাজং লিডাৰ মিট, স্থান হ'ব ডিফু ৰিক্ৰিয়েশ্যন পাৰ্ক। সেয়েহে সকলো চৰকাৰী গাঁওবুঢ়া আৰু গাঁওবুঢ়াসকলক উক্ত লিডাৰ মিটত ভাগ ল'বলৈ অনুৰোধ জনাইছে কমিটিৰ সভাপতি এলভিন টিমুঙে। সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ। Grand opening, Claret Beauty Parlor. Beauty that's naturally you. A unisex parlor for the first time in town. For all beauty needs, specializing in facial, hair spa, hair straightening, hair cutting, shaving, hair curly, tattoo, body spa, pedicure and medicare. Opening on 28th of August 2018. Claret Beauty Parlor, Diffu Main Market Road, Bharati Lodge near Iron Bridge. Please step in Ishan Motors, a showroom cum sales point of Royal Enfield, opposite of Langpi Dahangi Rural Bank, Dilaji Branch, Rongkhelan, Diffu, Karbi Anglong, Assam. For more details, please contact 97748 73915, 7896 169021 or 957 988 008. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্জ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্জ জুচ। Come one, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of genswear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc.
Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar India. Assamese Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতি পিছত পুনৰ বাতৰি মজিয়াত ষ্টুডেণ্ট অফ ইউথ কাউন্সিল বোকাজান জিলা কমিটিৰ পদবীৰ ৰদল বদল হাঞ্জালাংছ স্থিত নিজা কাৰ্যালয়ত বোকাজান জিলা কমিটিৰ সভাপতি এন্থনী কাঠাৰে পৌৰোহিত্যত কৰা এখন সভা SYC বৰজান পৰিষদীয় সমষ্টিৰ সদস্যসমূহৰ সালসলনি ঘটোৱা হয় উল্লেখযোগ্য যে সভাত HSDC সাধাৰণ সম্পাদক লাইচেন ইংলেণ্ড কেন্দ্ৰীয় কমিটিৰ কাৰ্যনিৰ্বাহক সভাপতি হাৰলংবি কাঠাৰ উপসভানেত্ৰী মীৰা বেপী সহযোগী সম্পাদক জিৰজাৰ কাঠাৰ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে সভাত অংশ লয় সভাত উপস্থিত বিভিন্ন বিষয়ববীয়া তথা সদস্যবৃন্দৰ সৰ্বসন্মতিক্ৰমে 9 গৰাকীক বিভিন্ন পদত দায়িত্বভাৰ দি কমিটিত অন্তৰ্ভুক্তি কৰে সেইমতে ঠেংটম টিছক সভাপতি মাৰ্নি ইংটিপিক উপসভানেত্ৰী হেমসিং টিছক সম্পাদক মংগল ৰংহাঙক সহযোগী সম্পাদক ৰাজু ইংটিক বিত্ত সম্পাদক সাৰ ইমবেক সাংগঠনিক সম্পাদক দেৱেন টিমুঙক প্ৰচাৰ সম্পাদক লিবন বেপী আৰু সমিকা টিছপিক যুটীয়াভাৱে সাংস্কৃতিক সম্পাদক আৰু সঞ্জয় ক্ৰক কাৰ্যালয় সম্পাদক হিচাপে কাৰ্যকৰী কমিটিত অন্তৰ্ভুক্তি কৰা হয় আনহাতে এখন সভাতে অহা 11 ছেপ্টেম্বৰত প্ৰথমটো কাৰ্যকৰী সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাৰ্ড নিউজ আৰমন সিংৰি আত্মসহায়ক গোটৰ উদ্যোগত দেওবাৰে ডিফু চুকাফা ভৱনত এখনি সভা অনুষ্ঠিত হৈ যায় আত্মসহায়ক গোটৰ সভানেত্ৰী জিনিলি ৰংপিপিৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাত নাৰী স্বাৱলম্বিতা স্বনিয়ন্ত্ৰণ সম অধিকাৰৰ ক্ষেত্ৰত আলাপ আলোচনা কৰে ডিফু চহৰৰ 3 নং ৱাৰ্ডৰ সৰ্বমুঠ 14টা মহিলা গোটে একত্ৰিতভাৱে আৰমু সিংৰি গোট গঠন কৰি একত্ৰিতে মহিলা কল্যাণৰ হকে কাম কৰি যোৱাৰ সপক্ষে মত প্ৰকাশ কৰে উল্লেখ্য যে উক্ত সভাত মুখ্য অতিথি হিচাপে ডিফু নগৰ সমিতি CPM ব্ৰজেন ৰংফাৰ CO প্ৰমিলা তেৰণপি আৰু 3 গৰাকীকৈ CRP যথাক্ৰমে ববিতা টিছপি ডিমি ৰংপিপি আৰু অনিতা ৰংপিপিৰ লগতে 14টা আত্মসহায়ক গোটৰ সদস্যসকল উপস্থিত থাকে আজি মই বহুতেই আনন্দিত হৈছোঁ কাৰণ মই ভাবাই নাছিলোঁ যে আমাৰ মানে যোনটো লটাৰী খেলা মানে পাতিম বুলি মানে মই ভাবা নাছিলোঁ যে মানে সাকসেস নহ'ব বুলি মই ভাবি আছিলোঁ কিন্তু আজি এই সাকসেস দেখি পেলাই মই বহুত ভাল লাগিছে কাৰণ এভৰি মানে আমাৰ আৰমু চিংৰি এৰিয়া লেভেল ফেডাৰেশ্যন লাষ্ট ইয়াৰহে মানে গঠন কৰিছে নিউলেৰ পৰা আমাৰ ৰফাৰ ছাৰ CO বাইদেউ আৰু CRP ববিতা বাইদেউ আছে লগত যোনটো আমাক মানে কিবা ফোন কৰি দিছে মানে মই বহুতেই আনন্দ পাইছোঁ যে মানে এই ফাৰ্ষ্ট প্ৰগ্ৰাম হ'লেও আমি সাকসেস কৰিব পাৰিছোঁ চ' আজি বহুত ভাল দিনো হয় আজি ৰাসাবান্ধন চ' ইমান মানুহ উপস্থিত হৈছে আৰু সাকসেস হ'ব পাৰিছোঁ ইয়াতে আমাৰ চেল্ফ হেল্প গ্ৰুপ গোটেই 14 গ্ৰুপে ইয়াতে 14 গ্ৰুপে আমাৰ লগত মানে যোগাযোগ কৰিছে এইটো কাৰণে আজি সফল হৈছে এইটো কাৰণে থেংক ইউ ছ' মাছ আপোনালোকক উদ্দেশ্য লক্ষ্য দিছিলোঁ সেইটো কাৰণে মই এতিয়া ষ্টাৰ্টিং আমি লটাৰী খেলা খেলিছোঁ কাৰণ আমাৰ কিবা আমি ফান পাতি থাকিলেতো নহ'ব আমি কাম কৰি যাব লাগে ভৱিষ্যত আমি খেলা পাতি আৰু অন্য আমি বহুত বস্তু কৰিব পৰা যায় যেনেকুৱা চাফাই অভিযান এইবিলাকো আমি ছ'চাইটিৰ কাৰণে কৰি যাম আৰু ভৱিষ্যত আৰু আমাৰ ফান পাই থাকিলেতো আমি যেনিবা বৃদ্ধ
সিহঁতকো আমি সহায় কৰিবলৈ মানে এইটো কৰিম বুলি ভাবিছোঁ মহিলাসকলৰ কাৰণে আমাৰ মানে এইটো কথা আছে আৰ্মুং টিভি মানে আমি আৰ্মুং গেট টুগেডাৰ আমি একেলগত মানে যাম সেইটোৰ কাৰণে এইটো নামো ৰখা হৈছে তো সেইটো কাৰণে যে মানে আমি ইয়াতে বহুত চেল্ফ হেল্প গ্ৰুপে কিছুমান মাইকীবিলাক যে মানে ঘৰৰ পৰা নোলাই মানে খালি ঘৰতে ৰন্ধা কৰা আৰু ঘৰ চোৱা সেইটো কাৰণে এইটো মানে চেল্ফ হেল্প গ্ৰুপত থাকি কিনি চেল্ফ হেল্প গ্ৰুপ আকৌ এতিয়া ফেডাৰেশ্যনত থকাৰ কাৰণে এইটো বহুত ভাল কাৰণ আমি নানা ধৰণৰ আমি কাম কৰিব পৰা যায় আৰু আমি আমাৰ নিজৰ মানে ঘৰেলু কথা কিবা সলভ কৰিব নোৱাৰা আমি একেলগত আলোচনা কৰিব পৰা যায় সেইটো সভাত বিগত 3 মাহৰ আগতে বিক্ৰী কৰা লটাৰীৰ ফলাফল ঘোষণা কৰা হয় হাঞ্জালাংছ স্পৰ্টছ এছ'চিয়েশ্যনৰ উদ্যোগত হাঞ্জালাংছ খেলপথাৰ 19 সংখ্যক সদৌ কাৰ্বি আংলং আন্তঃ চাব এছ'চিয়েশ্যনৰ মহিলা ফুটবল চেম্পিয়নশ্বিপ প্ৰতিযোগিতা আজি কোৱাৰ্টাৰ ফাইনেল প্ৰথম পৰ্যায়ত কোৱাৰ্টাৰ ফাইনেলত টুমপ্ৰেং স্পৰ্টছ এছ'চিয়েশ্যন আৰু ডংকামকাম স্পৰ্টছ এছ'চিয়েশ্যনৰ মাজত অনুষ্ঠিত হয় দলে মোটামুটি ভাল প্ৰদৰ্শনেৰে খেলত অৱতীৰ্ণ হয় আৰু খেলত টুমপ্ৰেং স্পৰ্টছ এছ'চিয়েশ্যনে ডংকামকাম স্পৰ্টছ এছ'চিয়েশ্যনক 1-0 গলত পৰাস্ত কৰে কোৱাৰ্টাৰ ফাইনেল খেলত উত্তম প্ৰদৰ্শন কৰা খেলুৱৈগৰাকীক মুখ্য অতিথি হিচাপে উপস্থিত থকা ডিপু মান বিষয়া ৰত্নেশ্বৰ ৰংপিয়ে পুৰস্কাৰ প্ৰদান কৰে আনহাতে দ্বিতীয় পৰ্যায়ত গ্ৰেটাৰ ডিপু স্পৰ্টছ এছ'চিয়েশ্যন আৰু লাংহিন স্পৰ্টছ এছ'চিয়েশ্যনৰ মাজত অনুষ্ঠিত হয় দুয়োটা দলৰ মাজত হোৱা দুৰ্বাদল ফুটবল ৰণত নামিল ডিফু গ্ৰেটাৰ এছ মাত্ৰ 1 গ'ল দিয়াৰ বিপৰীতে লাংহিন এছ প্ৰত্যুত্তৰ হিচাপে দিয়ে ধাৰাসাৰ 6টা গ'ল দ্বিতীয় পৰ্যায়ৰ কোৱাৰ্টাৰ ফাইনেল খেলখনত উত্তম প্ৰদৰ্শন কৰা 10 নং জাৰ্চি খেলুৱৈ জ্যোৎস্না বড়োক জিনবা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হৰেশ্বৰ বৰাই পুৰস্কাৰ প্ৰদান কৰে বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ